আমাৰ পাপা দেই মানে মই প্ৰথম গাহৰি মাংস বনাইছোঁ। এইফালে আমাৰ তেলি কচু শাক এইবোৰ দেখিছে নহয়, তেলি কচু দালি বনাইছোঁ। এইফালে লাই শাকে আলুৱে কেনেকুৱা লাগিছে পাপা কওক। মই প্ৰথম বনাইছোঁ এবাৰ আপোনালোকৰ কাৰণে গাহৰি মাংস। হা খাই দেখক আকৌ এপিচ। কেনেকুৱা লাগিছে? ভাল লাগিছে? এইফালে বেটা এইখন কাঢ়ি ইয়াত বহাহি আহা, এইফালে বহা, ইয়ালৈ আহা। এইফালে মানুহটো খাওক আকৌ। মই প্ৰথম বনাইছোঁ গাহৰি মাংস, কওক কেনেকুৱা খাই আপুনি টেষ্ট কৰি চাওক। ময়ো খাবলৈ শিকিছোঁ আৰু মানুহজনেও নাখায়, অৱশ্যে মই নাখাওঁ বাৰু গাহৰি মাংস, মানুহজনেও নাখায় হ'লে আজি প্ৰথম মই বনাইছোঁ। মানুহজনে কেতিয়াবা খায়। কেনেকুৱা লাগিছে কওক? ভাল হৈছে? সঁচাকৈ কৈছেনে? নে মই প্ৰথম বনাইছোঁ কাৰণে ভাল হৈছে কৈছে? নাই সোৱাদ লাগিছে, ভাল লাগিছে? থেংক ইউ দেই। এইফালে মায়ে ভাত আমি তলত খাম, যিহেতু তলতে বাৰী লৈছে, বাৰী দিছোঁ তলত এইপিনে। এই আমাৰ মায়ে খাবলৈ লৈছে। এইবাৰ মায়ে কৈ চাব, ক'ব বাৰু কেনেকুৱা হৈছে। দালি ঢালি লওক আকৌ, তেলি কচু আপোনালোকৰ সেইফালেতো নাপায়, আমাৰ ইয়াতহে পায় বাৰু, পাহাৰ জেগা যে। কেনেকুৱা লাগিছে? অঁ মই আগতে চিনি নাপাওঁ বাৰু, হ'লে ইয়াত আহিহে মই চিনি পাইছোঁ তেলি কচু। নিমখ কম দিলে। এবাৰ মাংস খাই চাওক, মই বনোৱা মাংস যিহেতু লাই শাক, গাহৰি মাংস, বিলাহী। অৱশ্যে মই নাখাওঁ বুলিছোঁ, আজি প্ৰথমবাৰ ময়ো খাম, যিহেতু আহোমৰ মেইন গাহৰি। মাংস পিছকে খাইছ ন? অঁ খাই চাওক। সেই ময়ো নহয়, আজিৰ দিনত মই নাখায় আৰু এতিয়া গাহৰি প্ৰথম খাম মই। কেনেকুৱা হৈছে? ঠিকে আছে বাৰু, নিমখ চিমখ চব জোখতে হৈছে। 100ৰ ভিতৰত কেই নম্বৰ? 100% ভিতৰত। অঁ 100ৰ ভিতৰত কিমান কম এতিয়া? 100ৰ ভিতৰত ভাবিব লগা হৈ গৈছে নেকি? 100ৰ ভিতৰত মানে 70% মান। 70 হওক নহওক বাৰু, 70 পাইছোঁ ন প্ৰথম বনাই। হ'ব দিয়ক, এবাৰ খাওক দেই ৰাইজসকল, তেন্তে ময়ো খাওঁ দেই।